আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিয়াৰ কাম চলি আছে। অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰীৰ নামভৰ্তিৰ কাম চলি আছে। এইবাৰ আমাৰ অসমত কোনো ধৰণৰ আন্দোলন ধৰ্ণা ধৰ্মঘট নোহোৱা কাৰণে আমাৰ অসমত এটা উন্নয়নৰ নতুন পৰিৱেশ এটা সৃষ্টি হৈছে। 1 লাখ চাকৰি দিয়াৰ কাম চলি আছে। আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিয়াৰ কাম চলি আছে। অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰীৰ নামভৰ্তিৰ কাম চলি আছে। আৰু 2 এদিনতে আমি আৰু এটা ডাঙৰ কাম কৰিব খুজিছোঁ কি যে যিখিনি ৰাইজৰ বিশেষকৈ ডিগবৈ সমষ্টিয়ে হওক আমাৰ তিনিচুকীয়া জিলাত এতিয়াও বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড নাই, আমি সকলোকে এতিয়া ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু ৰেচন কাৰ্ডখন চাউলৰ কাৰণে নিদিওঁ, এইবাৰ চাউলটোতো পাবই বিনামূলীয়া। আঁচনি আনিছোঁ যে এই ৰেচন কাৰ্ডখন দেখুৱালে চৰকাৰী আৰু নিৰ্দিষ্ট বেচৰকাৰী হস্পিটেলত আপোনালোকে 5 লাখ টকাকৈ বছৰি বিনামূলীয়াকৈ চিকিৎসাও কৰিব পাৰিব। আগতে অকল ৰেচন কাৰ্ডত চাউল ওলাইছিলে, এইবাৰ চাউলৰ লগে লগে হস্পিটেলৰ খৰচো ৰেচন কাৰ্ডৰ পৰাই ওলাব। তাৰ লগত এইবাৰ আমি কি কৰিছোঁ যে আগতে আমাৰ ডিগবৈ সমষ্টিত 16,000 মহিলাই অৰুণোদয় আঁচনি পাইছিলে। এইবাৰ আমি ডিগবৈ সমষ্টিত আৰু 6,000 মহিলাক অৰুণোদয় আঁচনি দিম। অৰুণোদয় আঁচনি আছিলে আগতে 830 টকা, 150 টকা, আৰু প্ৰত্যেক বছৰে বাঢ়ি বাঢ়ি গৈ থাকিব, যাতে এনেকৈ মানুহৰ কৰ্মচাৰীৰ দৰমহা বাঢ়ে, অৰুণোদয়ৰো দৰমহা বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু আপোনালোকে দেখিছে যে আমাৰ অসমৰ চাৰিওফালে কিমান উন্নয়নমূলক কাম 2022ত আৰম্ভ হৈছে। এতিয়া এই কামবিলাক আমি কিয় কৰিব পাৰিছোঁ? হাজাৰ হাজাৰ কোটি টকা অকল অৰুণোদয় আঁচনিতে 4,000 কোটি টকা আমি বছৰত খৰচ কৰিব লাগে। আমি কিয় কৰিব পাৰিছোঁ? তাৰ কাৰণ হ'ল যে আজিকালি অসমত আন্দোলন নাই, ধৰ্ণা নাই, ধৰ্মঘট নাই, বন্ধ নাই, কোনো ধৰণৰ সন্ত্ৰাসবাদীৰো হুলস্থুল বহুত গুণে কমি গৈছে আৰু মানুহৰ মনবিলাক মুকলি হৈছে।